আমাৰ চাৰিওফালে থকা পখিলাসমূহৰ বিষয়ে কিছু কথা জানিবলৈ আৰু পখিলাখিনিৰ সংৰক্ষণৰ বিষয়ে কিছু কথা শিকিবলৈ আমি যোৱাকালি বাঘমৰা বাটাৰফ্লাই ৱাক নামেৰে এটা সৰু অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু তাৰে কেইটামান মুহূৰ্ত আপোনালোকলৈ বুলি আগবঢ়ালোঁ। চাওঁ আহক। আৰু সবচে কমন স্পেচ যোনটো আমি ভাল কণীটোৰ পৰা যেনেকৈ কোকুনটো হ'ব যোৰহাট আৰু কাজিৰঙাৰ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ শ্ৰদ্ধাৰ মাধৱ দাস ছাৰ আৰু বন্ধু লৰেন সোণোৱালে পখিলাসমূহৰ বিষয়ে আমি নজনা বহু কথাই কৈ গ'ল আৰু এই অনুষ্ঠানটিত আমাৰ গাঁওখনৰ বহু কণমানিয়ে মনোযোগেৰে যোগদান কৰিলেহি, লগতে উইকিপিডিয়াৰো দুজনকৈ অতিথিয়ে যোগদান কৰিলেহি। ইমান ধুনীয়া পৰিৱেশ, এই জাউখিনি ফুলিছে, এটা পিংক ভেলী এটা হৈছে, তাৰ লগত ইমান কালাৰফুল বাটাৰফ্লাইজ, এইফালে ব্ৰহ্মপুত্ৰ, নীলা আকাশ, শুকুলা মেঘ, আৰু কি লাগে। ভেৰি নাইচ একচুৱেলি, যিমান এক্সপেক্ট কৰিছিলোঁ তাৰ পৰা বহুত ভাল। অ'কে। আৰু যিমান আমি এক্সপেক্ট কৰিছিলোঁ এৰাউণ্ড আমি 20 নম্বৰছমান আমি টাৰ্গেট কৰি আহিছিলোঁ যিহেতু বাটাৰফ্লাইজ, কিন্তু আমি মোৰ দেন 20 পাইছোঁ। উই আম লাইক আমি লিষ্ট আপ কৰিলে মোৰ দেন 30 হৈ যাব একচুৱেলি। দেট ইজ এ ভেৰি নাইচ চাইন, লাভলি।